এয়া আমাৰ নিমাতী পিকনিক সকলোৱে ওলাই আহিছে। ৰাইজ নাচিবলৈ ৰেডি হৈছে নে? আজি চবকে তেতিয়া যুদ্ধতে নমাই দিম আৰু। নকৰো বহি বহিয়ে নাচিম নে? কমলা ফুটিয়াই খুৱাম, কমলা ফুটিয়াই ললিপপ খুৱাম, চিপছ লৈছো, আপেল লৈছো, কমলা লৈছো। কি খাবা? খাবা দ? হাঁহ খাম, হাঁহ। নকৰিবা, বালিত নানামিবা দ, বালিলৈ নাযাবা দ। নৈ আছে ওচৰত, নৈ ওচৰলৈ নাযাবা দ। ধুনু হৈ থাকিবা, কাৰণ ঘৰলৈ মই তোমালোকক ধুনু ধুনুকে নিব লাগিব নহয়। তোমালোকৰ দাদা কেইজনে আকৌ মোক খং কৰিবা নহয়, হয় ন? এয়া আমি নিমতি পাই গ'লোহি। বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, আপোনালোকে আহিব পাৰে। বেছি পিকনিকৰ পাৰ্টি বৰ্তমান দেখা পোৱা নাই। এইখন আমাৰ বাছ, বহুত ধুনীয়া জেগাডোখৰ। চাইডে চাইডে এনেকৈ গছ, আৰু আমাৰ এয়া ব্ৰহ্মপুত্ৰ দেখা পাইছে। এয়া আমাৰ চাহৰ কাৰণে ৰেডি কৰিছে ব্ৰেকফাষ্ট। আমাৰ ছাৰে পূৰা খৰি কঢ়িয়াই আছে, কাম কৰিছে। আজি আমি বহিয়ে খাম দেই। আজি আমাৰ হাঁহ আনিছে, হাঁহ কোমোৰা আপোনালোকক বনোৱা দেখাম বাৰু। দালি কি ধুনীয়া কালাৰ হৈছে। এয়া আমাৰ ছাৰে হাঁহৰ মাংস বনাইছে। ছাৰে বনাই আছে, সকলোৱে খাই কমেণ্ট কৰিব কেনেকুৱা পালে। ভাল লাগিব না? এই বাইদেউ লাগি আছে। নহয় নহয়, মেইন কাৰিকৰ এই দুজনে। আমাৰ ছাৰে কিন্তু মাংস নাখায়, সকলোকে বনাই খুৱাই মানে ভাল পায়। বহুত টেষ্টি খানা বনায়। আমাৰ বাইদেউ দুগৰাকীয়ে এয়া মাছ ধুইছোঁ, কাৰেণ্টত লাগি দিম। আমাৰ বাইদেউ দুগৰাকীয়ে মাছ ধুই আছে। ইয়াত পানীৰ অভাৱ, অকণমান বাচন বৰ্তনৰ অভাৱ, তেনেকৈ ধুইছে। এয়া হাঁহৰ মাংস চাওক, জুই চৌকাত কিমান টেষ্টি হয় চবেই জানে। আমাৰ কামত সহায় কৰা, উৎসাহ দিয়া মানুহবিলাক ছাৰহঁতে খানা বনাবলৈ। আজি বেচেৰি ষ্টাইল কৰি আহি ফ্ৰক পিন্ধি এয়া এইবোৰ কাম কৰি থাকিবলগীয়া হৈছে। হ'ব দিয়া, আকৌ ধুনীয়াকৈ লিপষ্টিক লগাই ল'বা অকণমান। দীঘলীয়া কাম।
ৰেডি হৈ গ'ল। এয়া ভাত, মাংস, চালাড, দালি দেখা পাইছে। মিক্স চব্জি বনাই আছে। আমি সকলো একেলগে এনেকৈ বহি আছোঁ। এতিয়া আমাৰ প্ৰগ্ৰেম এটা আছে। আকাশত উৰিলে আকাশী ও জানো তোমালৈ কিমান মৰম বুজোৱা টান ও জানো তোমালৈ কিমান মৰম বুজোৱা টান ও জানো সঁচাকৈ সুধিছো মিছাকৈ নকবা গামোচাতে